হাই হেল্ল' এণ্ড হোৱাটছআপ গাইজ আপুনিও লাক্সাৰী লাইফ বিচাৰে নেকি? আপুনিও লাক্সাৰী লাইফ বিচাৰে নেকি? চ' গাইজ যদি বিচাৰে আজি ভিডিঅ'টো আপোনাৰ কাৰণে এণ্ড আপুনি আজি ভিডিঅ'টোত ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব আৰু আই হোপ কথাখিনি ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে জানে মোৰ আপোনালোকৰ ছাপোৰ্টৰ অতি প্ৰয়োজন। চ' গাইজ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। চ' গাইজ আজিৰ ভিডিঅ'ত এনেকুৱা কিছু কথা ক'ম যিবোৰ কথা আপোনালোকৰ লাইফৰ সংযোগী হয় আৰু আপোনালোকৰ লাইফত নিশ্চয় কেতিয়াবা না কেতিয়াবা এনেকুৱা কথা বা এনেকুৱা কৰ্মৰ প্ৰয়োজন হয় যিবোৰ দৰকাৰী কথা হয়। চ' গাইজ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ চাওক, প্ৰথম কথা লাক্সাৰী লাইফ আপুনি যদি বিচাৰে তেনেহ'লে কি কৰিব লাগিব? প্ৰথম কথাই হ'ল আপোনাক কৰ্ম কৰিব লাগিব, যাৰ ফলত অৰ্থ আহিব, টকা পইচা আহিব। সেইখিনি টকা পইচাৰে আপুনি লাক্সাৰী লাইফ বা এটা ভাল জীৱন যাপন আপুনি কৰিব পাৰিব। কিন্তু এনেকুৱা কিছুমান মানুহ আছে বা এনেকুৱা কিছুমান ল'ৰা ছোৱালী আমি দেখিবলৈ পাওঁ যিসকলে কৰ্ম কৰিব নিবিচাৰে বাট তেখেতসকলে লাক্সাৰী লাইফ বিচাৰে। চ' গাইজ চাওক, এইটো কেতিয়াও সম্ভৱ নহয়। কৰ্মৰ অবিহনে এই দুনিয়াত একো নাই। আপোনাৰ লাইফত কৰ্ম অবিহনে একো নাই। চ' গাইজ চাওক, আপুনি যেনেকৈ কৰ্ম কৰিব তেনেকুৱা ফল পাব। চ' গাইজ আপুনি কৰ্ম কৰিবলৈ শিকক, তেতিয়াহে আপুনি লাক্সাৰী লাইফ এখন পাব, লাক্সাৰী জীৱন যাপন কৰিব পাৰিব। চ' গাইজ চাওক, এতিয়া কৰ্ম কি কৰিব? আমাৰ এটা মেইন প্ৰব্লেম কি কৰ্ম কৰিলে আমি টকা বা পইচা আমি ঘটিব পাৰিম বা আমি হাতত ৰাখিব পাৰিম। চ' গাইজ চাওক, প্ৰথম কথা হ'ল আপুনি কৰ্ম কি কৰিব সেইটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিছে। আৰু আপুনি জানে প্ৰত্যেকজন মানুহৰ হিডেন টেলেণ্ট থাকে, যিটো টেলেণ্ট আমি বিচাৰিব লাগে, আমি বিচাৰি নিজে ওলাব লাগে আমাৰ ভিতৰত কি টেলেণ্ট আছে। চ' গাইজ চাওক, মই কৈছোঁ প্ৰত্যেকজন মানুহৰ কাৰণে চৰকাৰী চাকৰি বা যিকোনো কাম আমি কৰিব নোৱাৰোঁ। বিকজ আমাৰ কপালটো থাকিব লাগিব। প্ৰথম কথা আমাৰ কপালত থাকিব লাগিব, আমাৰ পঢ়া শুনা ভালকৈ কৰিব লাগিব, তেতিয়াহে আমি এটা চৰকাৰী কাম বা ভাল কিবা এটা কৰিব পাৰিম, চাকৰি কৰিব পাৰিম। বাট আমি জানো আমাৰ নিচিনা মিডিল ক্লাছ ঘৰৰ ল'ৰা ছোৱালীয়ে কেতিয়াও চৰকাৰী চাকৰিৰ আশা আমি ইমান নকৰোঁ। বিকজ আমি জানো আমাৰ পঢ়া লিখা কম, আমি ভালকৈ পঢ়া লিখা কৰিব পৰা নাই, আমাৰ পাৰ্চেণ্টেজ ভাল নাই, আমি চৰকাৰী চাকৰি কৰিব নোৱাৰোঁ। বাট আপোনালোকৰ যিসকলৰ ইণ্টাৰেষ্টেড আছে আপোনালোকে ইউটিউবত আহক। আই হোপ আপোনালোকে ইউটিউবত ছাকচেছ হওক বা নহওক, আপুনি এবাৰ ইউটিউব ট্ৰাই কৰক। আজিকালি ইউটিউবে এনেকৈ ভাল ফিচাৰ্ছ লৈ আহিছে, ভাল কণ্টেণ্ট ক্ৰিয়েটৰৰ কাৰণে ভাল জেগাত লৈ আহিছে। কিন্তু আমি কি কৰোঁ, আমাৰ কিছুমান মানুহৰ কাৰণে, আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে আমি এইবোৰ কাম নকৰোঁ, আমি ইয়াৰ পৰা অলপ দূৰত থাকোঁ। বাট আপোনালোকক মই সদায় এটাই কথা কওঁ, আপোনালোকে ইউটিউবত আহক, আপোনালোকৰ কেৰিয়াৰ বনাওক, আপোনালোকে ইমেজ বনাওক। আপোনালোকে পিছত ছাকচেছ হয় নহয় এইটো পিছৰ কথা। কিন্তু আমি জানো আমাৰ কিছুমান সমাজত এনেকুৱা মানুহ থাকে, বিসংগতি লগোৱা মানুহ থাকে, যিসকলে নেকি আমাক ছাপোৰ্ট নকৰে। বাট আমি কৈছোঁ আমি কৰ্মৰ অবিহনে একো আমাৰ লাইফত নাই। আমি কৰ্ম কৰিবই লাগিব, আমি আগলৈ যাব পাৰিম। বাট সমাজৰ মানুহখিনিৰ কথা বাদ দিয়ক, আপোনাৰ ভিতৰত যিটো হিডেন টেলেণ্ট আছে সেই টেলেণ্টটোক আপুনি ওলাওক। প্ৰত্যেকজন মানুহৰ ভিতৰত এনেকুৱা টেলেণ্ট আছে যিবোৰ টেলেণ্ট নেকি আপুনি হিডেন টেলেণ্ট বুলি ক'ব পাৰে। সেইবোৰ টেলেণ্ট আপুনি কাকো দেখুওৱা নাই, আপুনি কাৰো আগত পাব্লিছ কৰিব নোৱাৰে। যিসকলে আপোনাক ট্ৰল কৰে, কৰিব দিয়ক, সেইখিনি মানুহৰ কথা বাদ দিয়ক, আপুনি নিজৰ টেলেণ্টটো আপোনালোকে দেখুৱাওক। আৰু মই সদায় এটা কথা কওঁ, আপোনালোকে যিমান ছাপোৰ্ট লাগে, যিমান আপোনালোকৰ হেল্প লাগে, মই আছোঁ, মই কৰিম। বাট আপোনালোকে ইউটিউবত আহক, ইউটিউবত কাম কৰক। আপুনি ছাকচেছ হয় নহয় সেইটো পিছৰ কথা, বা সেইটো বাদ দিয়ক, সেইটো পিছত দেখা যাব আপুনি ছাকচেছ হয় বা নহয়। বাট গাইজ আপোনালোকে ইউটিউবত আহক, কাম কৰক, যি হেল্প লাগে মই কৰিম। গাইজ ইউটিউবৰ থাম্বনেল কিঙৰ পৰা লৈ কণ্টেণ্টলৈকে মই দিম। গাইজ আপোনালোকে কৰক। চ' গাইজ লাক্সাৰী লাইফ এনেই নাহে। লাক্সাৰী লাইফৰ কাৰণে বহুত কষ্ট কৰিব লাগে, বহুত কৰ্ম কৰিব লাগে, তেতিয়া লাক্সাৰী লাইফ আপুনি পাব। চ' গাইজ চাওক, মই ইউটিউবত আহিছোঁ। চ' গাইজ মোক কিছুমান এনেকুৱা বহুত ল'ৰা ছোৱালী আছে, মোক ট্ৰল কৰে, মোক ইনচাল্ট কৰে। গাইজ যাৰ যি কৰিব আছে কৈ থাকা ভাই, মোৰ কাম মই কৰি যাম, মই ছাকচেছ হওঁ নহয় সেইটো পিছৰ কথা। বাট মই কৰি আছোঁ, মই কৰি যাম। আৰু যিসকলক ছাপোৰ্ট লাগে, আই হোপ গাইজ মই যিমান পাৰিম মই মোৰ ফালৰ পৰা মই আপোনালোকক বিনামূলীয়াকৈ মই আপোনালোকক ছাপোৰ্ট দি যাম। চ' গাইজ আজিলৈকে ইমানেই, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ, থেংক ইউ ছ' মাছ।